ভণ্টি আছা? এইটো 10 টকা। কালি যে তুমি মোক 10 টকা বেছিকৈ দিলা, এইটো মই দিব আহিছিলোঁ, লোৱা। হয় নেকি? বা 10 টকালৈকে দিবলৈ আপুনি ইমান দূৰ আহিছে। পাছত কেতিয়াবা দি দিলে হয়। মানে কি জানা, মোৰ মানুহজনীয়ে সদায় কয় লোকৰ পইচা 1 টকাও নাখাবা, নহ'লে পিছত আমাৰে ওপৰত বেয়া প্ৰভাৱ পৰিব। সেইকাৰণে মই দি দিলোহি দেই। দাদা, ভণ্টি কোৱাচোন। এই কালি মানে আপুনি মোক বেছিকে পইচা ঘূৰাই দিছিলে 30 টকা। মই জানি বুজিয়ে লৈছিলোঁ, এতিয়া দি দিছোঁ লওক। পিছত দিলে হ'ল হয়। আজি মানুহ এজন আহি মোৰ চকু খোল খুৱাই দিলে। হাৰামৰ পইচা মোক নালাগে, আপুনি ৰাখক দেই। ছাৰ, আপোনাক এইটো দিবলগীয়া আছিলে, লওক। ঐ কিহৰ পইচা? আপুনি নজনাকৈ আপোনাৰ পৰা মানে বহুত টকা মাৰি আছিলো যে, সেই তাকে দিলোহি আপোনাক। আজি যে তুমি মোক সঁচা কথা ক'লা কেলেই? আজি মোৰ ওচৰৰ ভণ্টি এজনীয়ে চকু ফুল খুৱাই দিলে। দাদা, কোৱাচোন। আপোনাৰ দেউতাই আমাৰ কোম্পানীত 5 লাখ টকা ইনভেষ্ট কৰিছিলে। পইচাখিনি মানে মই মাৰি থৈ দিছিলোঁ। ভাইটি এজন আহি আজি মোক চকু ফুল খুৱাই দিলে, সেইবাবে মই পইচাখিনি দিব আহিলোঁ। লওক, আপোনাৰে প্ৰাপ্য, লওক।